এইবিলাক হাবি কাটি চাফা কৰি এইবোৰ চাওক কিমান হাবি আছে বাৰীত এইবোৰ গোটেই মই চাফা কৰি ক্লিন কৰিম তাৰপিছত ইয়াত মই খেতি কৰিম আমিতো বজাৰৰ চব্জি সকলোৱে কিনি খাওঁ নিজে কৰি খাওঁ কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব মাজত স্কিপ নকৰিব যদিটো দেখিছে কিমান হাবি বাৰীখন দেখিছেনে আপোনালোকে কিমান জংঘল হৈ আছে আজি তাকে মানে বাৰীখন চাফা কৰিম চাফা কৰি পুৰা ক্লিন কৰিম বাৰীখন ক্লিন কৰি ইয়াত মই চব্জি লগাম আৰু কি চব্জি লগাম মই আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু বাৰীখন দেখিছে আপোনালোকে কিমান জংঘল আছে চাব মই পুৰা ক্লিন কৰিম ক্লিন কৰি ইয়াত মই কোদাল মাৰি মই খেতি কৰিম তাৰপিছত মই আপোনালোকক দেখুৱাম মই কি খেতি কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি বজাৰৰ চব্জি সকলোৱে কিনি খাওঁ কিন্তু নিজে কৰি খোৱাটো এটা মজা বেলেগ সেইকাৰণে নিজে অলপ খেতি কৰি খাম বেছি নকৰোঁ অলপ কৰিম কৰি নিজে ঘৰত খোৱাৰ কাৰণে কৰিম বজাৰৰ চব্জিটো সকলোৱে খায় কিনি খায় কিন্তু নিজে ঘৰত কৰি খাম মেডিচিন নিদিয়া সাৰ নিদিয়া তেনে কৰিলে মানে কি হ'ব মোৰ বাৰীখনত চাফা হৈ থাকিব আৰু বস্তু এটা দুটা হৈ থাকিব নিজে কষ্ট কৰিলে কি নহ'ব সকলোৱে বস্তু হ'ব কাৰণ নিজৰ কষ্টৰ ওপৰতে নিৰ্ভৰ সকলো বস্তু হয়নে নহয় ৰাইজ মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ লাইক কমেণ্ট কৰিব